So hey everyone, welcome back to again মই ৰাজু আৰু আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল একে আসামিজ মিক্স আৰু আজি এটা নতুন ৰেচিপি আৰু নতুন এটা টপিকৰ ওপৰত ভিডিওটো লৈ আহিছো মই কিয়নো এতিয়া গৰমৰ বতৰ আৰু ভাবিছো আপোনালোকক এটা ৰেচিপি মই শেয়াৰ কৰো আৰু ৰেচিপিটো হৈছে আইচ কফি ইজিলি মই বনাই আছো আৰু বনাই দেখুৱাম আপোনালোকক আৰু আপোনালোকে যাতে ঘৰতে ট্ৰাই কৰিব পাৰে আৰু খাব পাৰে এই গৰমত আৰু একদম ইজি হয় সহজ হয় যাতে আপোনালোকে ঘৰত বনাই খাব পাৰে তেনুকা ধৰণৰ এটা ৰেচিপি মই আপোনালোকক দি আছো শেয়াৰ কৰি আছো আৰু ৰেচিপিটোৰ কাৰণে কি ইনগ্ৰেডিয়েন্টস মানে মালখিনি লাগিব গুটেখিনি মই দেখুৱাই আছো আপোনালোকক আৰু আপোনালোকে কন্টিনিউ চাই থাকিব স্কিপ নকৰিব আপোনালোকে আৰু তেতিয়া চালেহে ভালকে গম পাব কেনেকুৱা মই বনাই আছো একদম ইজি হয় সকলোৱে ঘৰত বনাই খাব পাৰিব আৰু এটো হল এটা গ্লাস ফাৰ্স্ট টাইম এনেকুৱা এটা গ্লাস লৈছো মই আৰু এটা গ্লাস আছে এটো আছে বৰফ আৰু বৰফ 100 গ্ৰাম মান আছে গ্লাসটো আছে 400 ml অৰ্থাৎ 400 গ্ৰাম মানে এটো ধৰিব আৰু আইসখিনি প্ৰথমে মই এটো বৰি দিম আৰু নেক্সট এতে চেনি দেখি আছে আপোনালোকে চেনি ইয়াতে দুটা চামুচ আছে আৰু চেনি মই এড কৰি দিম আৰু এটো হল কফি পাউডাৰ আৰু মই যেহেতু ডাঙৰ পেকেট আছে মই এটাৰ কাৰণে এটা পেকেট ইউজ কৰি আছো আৰু এটো যিকোনো গ্লামাল দোকানত আপোনালোকে নেসকফি এটো পাই যাব আপোনালোকে অতি সহজে কিনি আনিব পাৰে এটো বেছি নিদিও এটা চামুচ দিলে হ'ব এটো অলৰেডি এটা চামুচে আছে আৰু এটা পেকেট দিলে বস হৈ গল নেক্সট এতিয়া গাখীৰ 200 গ্ৰাম মান গাখীৰ আছে দেখিছে গাখীৰখিনি এড কৰি দিলো এতিয়া নেক্সট প্ৰসেসটো হৈছে এটো আইস কফি আমাৰ হৈ গল অলৰেডি 90% হৈ গল 10% বাকি আছে এটো মিহলাব মানে মিক্স কৰিব লাগিব এনেকুৱা মিক্স কৰিব মিক্স টু কৰাৰ এটাই কাৰণ মানে চেনিখিনি মানে মিক্স হ'ব লাগে ভালকে মিঠাটো হ'ব সেই কাৰণে আৰু অলপ মানে কফিটো মানে মিলি যাব গাখীৰৰ লগত বৰফটো অলপ গলি যাব সেই কাৰণে টেষ্টটো অলপ ভাল হ'ব এতিয়া মই অলপ টেষ্ট কৰিম এক নম্বৰ হৈছে আৰু আজিৰ আইচ কফিটো কেনে পালে আপোনালোকে obviously ভাল পাব আপোনালোকে অতি সহজে ঘৰতে ট্ৰাই কৰিব পাৰিব বনাব পাৰিব বনাই খাব পাৰিব এই গৰমত আৰু ভাবিছো আশা কৰিছো আজিৰ ভিডিওটো চাই আপোনালোকৰ বহুত ভাল লাগিছে যদিহে ভাল লাগিছে এই চেনেলটো যদি আপোনালোকে ফেসবুকত চাই আছে তেনেহলে একে আসামিজ মিক্স বুলি নাম আছে এটো লাইক শেয়াৰ ফলো কৰি দিব আৰু যদিহে ইউটিউবত চাই আছে তেনেহলে সেম নাম আছে একে আসামিজ মিক্স আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু নতুন ৰেচিপি কি লাগে আপোনালোকৰ মোক কমেন্টত জনাই দিব মই নিশ্চয় বনাবলৈ লৈ আহিম চেষ্টা কৰিম আপোনালোকক দিবলৈ আৰু গতিকে আশা কৰিছো ভিডিওটো চাই আপোনালোকৰ বহুত ভাল লাগিছে আৰু আপোনালোকে চাই থাকক আপোনালোকৰ প্ৰিয় চেনেল একে আসামিজ মিক্স আজিলৈ ইমানে বাই বাই